নমস্কাৰ, আসসালামু আলাইকুম। যোৱাকালি যে মই আনিছিলোঁ স্কচৰ শাক আৰু স্কচখিনি। স্কচটো বনালোঁ যোৱাকালিতে, কিন্তু শাকখিনি বনোৱা নহ'ল। ভাবিলোঁ আজি বনাওঁ। ৰেচিপিটো আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰি দিওঁ। মোৰ ওচৰত আছিল কেইটামান কঁঠালৰ গুটি, সেইখিনি মই ধুনীয়াকৈ বাকলি গুচাই ল'লোঁ। লৈ মই স্কচৰ আগখিনি বা শাকখিনি ধুনীয়াকৈ কাটি লৈছোঁ। ৰঙালাওৰ আগ বা ঢেকীয়া যেনেকুৱা ঠিক তেনেকুৱাই ওপৰৰ বাকলি আমি চুচ বুলি কওঁ, সেইখিনি পেলাই সৰু সৰুকৈ কাটি লৈছোঁ। আৰু যিখিনি কোমল পাত আছে পাতখিনিও তাত সৰু সৰুকৈ কাটি দিছোঁ। আৰু কোমল পাতখিনি মানে অকলেও ভাজি খালে সোৱাদ লাগে। আৰু এই আঞ্জাখনত যদি খাৰ দিওঁ তেতিয়াও বহুত সোৱাদ লাগে। মই আজি খাৰ নিদিলোঁ, চিম্পুলকৈ বনালোঁ। কঁঠালৰ গুটিখিনি মই ধুনীয়াকৈ কাটি লৈছোঁ। কাটি মোৰ স্কচৰ শাকখিনিও প্ৰায় কটা হৈয়ে গ'ল। এতিয়া মই আঞ্জাখন ৰেডি কৰিম, আঞ্জাখন বনাম। এতিয়া মই চিম্পুল আঞ্জা, একদম চিম্পুল। আপোনালোকে চবেই বনাই চাগে। মই বোলো ৰেচিপিটো অকণমান মই বনাওঁ যিহেতুকে আপোনালোকক অকণমান শ্বেয়াৰ কৰি দিওঁ, সেইটোৱে আৰু। তাৰপিছত মই আঞ্জাখনৰ বাবে লৈছোঁ অকণমান জালুক, কেইটামান জালুক, গোটা জিৰা, দুটা মানে কেঁচা জলকীয়া আৰু পিঁয়াজ, এইখিনিয়ে লৈছোঁ। তাৰপিছত মই কেৰাহী বহাই দিছোঁ। মোৰ কেৰাহীটো গৰম হ'লেই এটা আছিল ন, মানে আমাৰ যে এপাচি শাকত এটা জালুক, মই কিন্তু এটা জালুক লোৱা নাই, 4-5টামান জালুক লৈছোঁ। জালুকৰ গুটিখিনি, তাৰপিছত গোটা জিৰাখিনি, আদা নহৰু এইখিনি মই খুন্দি লৈছোঁ। লৈ কেৰাহীত তেল গৰম হ'ল, ইয়াত মই কাটি থোৱা পিঁয়াজ আৰু কেঁচা জ্বলাখিনি বহাই দি ধুনীয়াকৈ লৰাই লৈছোঁ। অকণমান ৰঙচুৱা হোৱাৰ পিছত মই ইয়াত সোৱাদ অনুসৰি নিমখ আৰু হালধি ইয়াত দি দিছোঁ। দি অকণমান আকৌ লৰাই দিছোঁ। লৰাই কিনে যেতিয়া অকণমান ৰঙচুৱা হ'ব, তাত মোৰ খুন্দি লোৱা মানে আদা নহৰু জালুক জিৰা এইখিনি পেষ্টখিনি দি অকণমান লৰাই লৈছোঁ। ইমান ভজা নাই মই, কাৰণ গোন্ধটো গুচি যায়, সেইকাৰণে জাষ্ট মিক্স কৰি লৈছোঁ। লৈ মই শাকখিনি বহাই আকৌ অকণমান মিক্স কৰি লৈ ঢাকনিখন বন্ধ কৰি থৈ দিম। 5 মিনিটৰ মূৰে মূৰে মই চেক কৰি থাকিম। এই আঞ্জাখন খুবেই সোৱাদ লগা হয়। এই আঞ্জাখন একদম ভাল লাগে খাই, মইতো ভাল পাওঁ। তাৰপিছত এনেকৈ লৰাই লৈছোঁ। এয়া তেল এৰিছে, মানে মোৰ আঞ্জাখন হৈয়ে গ'ল। এতিয়া 20 মিনিটমান পিছত একদম কম জুইত বনাব আঞ্জাখন, একদম জুই বেছিকৈ নিদিব। আৰু আপোনালোকে যদি কণী খায়, এইখিনি একে ছাইড কৰি লৈ মাজৰ অংশত মানে কণী এটা ভাঙি দিব, ভাঙি ধুনীয়াকৈ মিক্স কৰি ভাজি ল'ব। আৰু যদি তেল কম থাকে, তাত অকণমান তেল দি গৰম কৰি তাৰপিছত কণীটো দি ভাজি গোটেইখিনি মিক্স কৰি ল'ব, হৈয়ে গ'ল। মই এইকেইদিন কিবা কাৰণত মই মাছ মাংস কণী একোৱে খোৱা নাই, সেইকাৰণে মই কণী নিদিলোঁ। মই খোৱা নাই যিহেতু, আপোনালোকে যদি খাই দিব পাৰে। হৈ গ'ল মোৰ আঞ্জা। এয়া মোৰ ভাতৰ থালি লৈছোঁ, ভাত, দাইল, ভাজি, আলু পিটিকা আৰু নেমু, এইখিনিয়ে আৰু।